নিগনিবোৰে যেতিয়া চিকাৰলৈ যায় তেতিয়া আপুনি দেখিব এই নিগনিবোৰে চিকাৰ কৰোঁতে যিমান খায় তাতকৈ খাই অহা এই জেগাটোত বেছি খোৱা বস্তুবোৰ দাঁতেৰে খুটি খুটি নষ্ট কৰি থৈ আহে। অৰ্থাৎ যিমান খালে তাতকৈ বেছি নষ্ট কৰি থৈ আহে। আচলতে নিগনিয়ে এইদৰে কিয় কৰে? খোৱা বস্তুটো খোৱাতকৈ তাতকৈ বেছি খুটি খুটি নষ্ট কৰি থৈ কিয় আহে? ইয়াৰ কাৰণটো হৈছে আচলতে নিগনিৰ যি দুটা দাঁত গজে এই দাঁত গজা প্ৰক্ৰিয়াটোত অলপ ডিফেক্ট আছে। আপুনি মন কৰিব, য'ত আমাৰ প্ৰথমে দাঁত গজে, আমি জন্ম হওঁতে য'ত আমাৰ দাঁত গজে এই দাঁতসমূহক আমি গাখীৰ খোৱা দাঁত বুলি কোৱা হয় আৰু এই দাঁতসমূহ পৰৱৰ্তী সময়ত সৰি যায়গৈ। কিন্তু নিগনিয়ে জন্ম হোৱাৰ পৰা যি দুটা দাঁত গজি লৈ আনে এই দাঁত দুটা নসৰে, ফলত কি হৈ যায় যে গজি দীঘল হৈ গৈয়ে থাকে। এতিয়া কথা হ'ল, যদি এই নিগনিটোৰ দাঁতটো যদি গজি দীঘল হৈয়ে গৈ থাকে তেন্তে কি হ'ব যে এই নিগনিটোৱে পাছত তাৰ মুখখন মেলিব নোৱাৰা হৈ যাব আৰু চিকাৰত যিকোনো বস্তু খাব নোৱাৰা হৈ যাব। তেনে পৰিপ্ৰেক্ষিতত নিগনিৰ এটা নেচাৰ আছে যে এই গজা দাঁতটো যাতে খহি যাওক বুলি সিহঁতে য'তে যি বস্তু পায় খুটি থাকে, আৰু খুটি থাকিলে এই দাঁতটো লাহে লাহে খহি যায় আৰু নিগনিসকলে এনেদৰে এই দাঁতটো খুটি খুটি কঢ়াই থাকে আৰু তাৰ ফলত নিগনিৰ এই দাঁত দুটা গজি দীঘল হ'বলৈ নাপায়। সেয়ে নিগনিয়ে এনেদৰে স্বাভাৱিকভাৱে তেওঁলোকৰ প্ৰবৃত্তিগতভাৱে যিকোনো বস্তু দেখিলে খোৱাতকৈ এই বস্তুটোত বেছি খুটি খুটি গোটেইখন নষ্ট কৰি থৈ আহে। গতিকে এয়াই হৈছে নিগনিয়ে যিকোনো এটা চিকাৰত গ'লে খোৱা বস্তুটো খোৱাতকৈ এই বস্তুটো খুটি খুটি নষ্ট কৰি থৈ অহাৰ কাৰণ।